জীৱনত কি কৰিম বুলি ভাবছানো? বসুদা, মই কি কৰিব পাৰিছোঁ, কি পাৰোঁ, কি নোৱাৰোঁ সেইটো নাজানো। কিন্তু মই জীৱনটো উপভোগ কৰিব বিচাৰোঁ। শান্তিৰে জীয়াই থাকিব বিচাৰোঁ। শান্তিৰে জীয়াই থাকবি। তই বেলেগৰ ওপৰত পেট ফেলাই ফেলাই খাই আছা, তই শান্তিত নাথাকে অশান্তিত জীয়াই থাকবি নেকি? তই বসুদা, মোৰো কিবা এটা কৰিব মন যায়হে। ঘৰত ইমানবিলাক সম্পত্তি থকাৰ পিছতো মই বাৰু গুৱাহাটীত চিকিউৰিটি গাৰ্ড চাকৰি কৰিবলৈকে আহিব লাগে কিয়? কিয় জানে, মই নিজৰ ভৰিত থিয় দিব বিচাৰোঁ। আৰু অকল মই বুলিয়ে নহয়, হাজাৰ হাজাৰ ল'ৰাই নিজৰ ভৰিত থিয় দি চলিব বিচাৰে। কিন্তু ভাল সময় নহালৈকে মানুহে এনেকুৱাকৈ কথা শুনিয়ে থাকিব লাগিব বসুদা। এইটো অৱশ্যে তই ঠিক কথা কৈছা। এইখিনি সময় আমি কেনেকৈ পাৰ কৰোঁ আমি বেকাৰবোৰেহে জানো। মানুহে যেতিয়া কয় অমুক ল'ৰাটোৱে কি কৰে, ভাল শব্দ এটা শুনিব মোৰো মন যায়। কিন্তু বেকাৰ শব্দটো নহয়, আইছোঁ দিয়ক।